ডিজিটেল সংবাদ বোকাখাত ৰাজ্যত ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে প্ৰতিটো দলৰে মিত্ৰতা প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা সম্প্ৰতি তুংগত উঠিছে কোনে প্ৰাৰ্থিত্ব পাব কাৰ প্ৰাৰ্থিত্ব কৰ্তন হ'ব কোনগৰাকী বিধায়কে সমষ্টিত বিগত 5 বছৰত কি কাম কৰিলে এই লৈ চলিছে ব্যাপক আলোচনা ডিজিটেল সংবাদ ধুবুৰী আগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলাটো ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে সমাজবাদী পাৰ্টিয়ে সমাজবাদী পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰ-পূব ভাৰতৰ দায়িত্বত থকা মহাবীৰ সিং শনিবাৰে ধুবুৰীত উপস্থিত হয় ডিজিটেল সংবাদ ঢেকিয়াজুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আজি বিয়লি দলীয় সতীৰ্থসকলক লৈ ফিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হয় পিছে সেই সময়ত এদল স্থানীয় মহিলা আৰু বজৰং দলৰ সদস্যসকলে সাংসদগৰাকীক গুপ্তেশ্বৰ দেৱালয়ত প্ৰৱেশত বাধা দিয়াৰ লগতে বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ডিজিটেল সংবাদ ডেস্কত মুক্তিৰ পূৰ্বেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বলিউডৰ বহুল অপেক্ষিত ছবি ধুৰন্ধৰ 2 ছুপাৰহিট ছবি ধুৰন্ধৰৰ এই সিকুৱেলখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে একশ্যন প্ৰতিশোধ আৰু শক্তিশালী কাহিনীৰ এই ছবিখনে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ডিজিটেল সংবাদ মায়ং মৰিগাঁও জিলাৰ মায়ং শিক্ষাখণ্ডৰ অন্তৰ্গত পূব মায়ং মাজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক ভাৰতী শইকীয়া আৰু একেখন বিদ্যালয়ৰ আন এজন অৱসৰপ্ৰাপ্ত শিক্ষক জিতুৰাম কোঁৱৰক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে শিলডুবি গাঁৱৰ ৰাইজ বিদ্যালয় পৰিচালনা সমিতি শিক্ষকসকলৰ সহযোগত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ডিজিটেল সংবাদ ঢেকিয়াজুলি ঘিলামৰা পশু চিকিৎসালয়ত নিযুক্তিকালেৰে পৰা সন্ধানহীন হৈ থকা পশু চিকিৎসা বিষয়াগৰাকীৰ অৱশেষত সন্ধান ওলাল শুকুৰবাৰে হঠাতে ঘিলামৰা পশু চিকিৎসালয়ত উপস্থিত হ'ল ডক্টৰ সুস্মিতা নাথ ডিজিটেল সংবাদ হাওৰাঘাট শিলচৰৰ দিননাথ নৱকিশোৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত 7 ফেব্ৰুৱাৰীত CTET পৰীক্ষা সুকলমে সম্পন্ন হয় দিননাথ নৱকিশোৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়খন 1921 চনতে স্থাপিত হোৱা 105 বছৰ গৰকি গ'ল ডিজিটেল সংবাদ ধেমাজি ডিব্ৰুগড় দিল্লীৰ সৈতে প্ৰত্যক্ষভাৱে ধেমাজিত ৰাজধানী এক্সপ্ৰেছৰ এটা ষ্টপেজৰ আনুষ্ঠানিকভাৱে শুকুৰবাৰে ৰাতি মুকলি হয় ৰাতি প্ৰায় 10:44 বজাত অনুষ্ঠিত হোৱা এই মুকলি অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডিজিটেল সংবাদ ডেস্কত বজালিৰ এগৰাকী অতি মেধাৱী যুৱকে বহিৰ্ৰাষ্ট্ৰত এক সন্মানীয় পদবীত অধিষ্ঠিত হৈ সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰতিষ্ঠান আমেৰিকান ফিজিকেল সোসাইটিত FGSA ইউনিটৰ চেয়াৰমেন হিচাপে দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী বজালি সন্তান হৈছে যুগল তালুকদাৰ ডিজিটেল সংবাদ গুৱাহাটী বহু দশক ধৰি সৰুজিনী ভাগৱতীয়ে বুকত পোহৰাই ৰখা এক সপোন এইবাৰ বাস্তৱ ৰূপ লাভ কৰিলে 86 বছৰীয়া সৰুজিনী ভাগৱতীয়ে সফলতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলে